আমার দাবি মানিবই লাগিব। আমার দাবি মানিবই লাগিব। আজি আমাৰ এই ধৰ্ণাৰ কাৰ্যসূচী আমি ৩ তাৰিখৰ পৰা ৫ তাৰিখ লৈছোঁ। সকল জিলাৰ যেনেকৈ আমাৰ নিয়াৰ ধৰ্মঘট চলি আছে, ২৯ তাৰিখত আমাৰ গুৱাহাটীত আমাৰ চচলত ধৰ্মঘট হৈ গ'ল গোটেই ষ্টেটৰ। তো আজি ৩ৰ পৰা ৫ যি ধৰ্মঘট চলিছে, তাৰ ধৰ্মঘটত মূল আমাৰ কেইটামান চৰকাৰৰ দাবী আছে। প্ৰথম দাবীটো হ'ল চৰকাৰত আমি আমাৰ NRSM কৰ্মচাৰী আমি বিচাৰোঁ যে আমাক ইকুৱেল ৱৰ্ক ফৰ ইকুৱেল পে, অৰ্থাৎ আমাৰ ৰেগুলাৰ কৰ্মচাৰীয়ে যেনে হাৰত দৰমহা বাঢ়ে বা যেনে ধৰণৰ দৰমহা পায়, আমাৰ NRSM কৰ্মীকো সেনেকৈ দৰমহা দিব লাগে। এনেকুৱা বিভিন্ন ৰাষ্ট্ৰীয় আমাৰ অভিযান যেনেকৈ আছে, আমাৰ লাইভলিহুড, আমাৰ SSA বা বিভিন্ন আমাৰ আছে, তেওঁলোকৰ দৰমহাৰ লগত যদি আমাৰ দৰমহা আমি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আমাৰ দৰমহা মানে অতি কম। আমাৰ এতিয়ালৈকে আমাৰ দৰমহা ১২,০০০ ১৫,০০০ টকাত আমাৰ কৰ্মচাৰীয়ে কাম কৰিব লগা হৈছে। তো সেইখিনি হ'ল আমাৰ মূল দাবী। দ্বিতীয় দাবী হৈছে যে আমাৰ পৰ্যায়ক্ৰমে যেনেকৈ আমাৰ NRSMৰ মানুহখিনি বিভিন্ন সময়ত বিভিন্ন পদত হৈ আছে, তেওঁলোকে ২০ বছৰ ধৰি কাম কৰি আছে, কিন্তু তেওঁলোকে যেতিয়া ৰেগুলাৰ চাকৰি ওলায় তেতিয়াহ'লে আমাৰ কৰ্মচাৰীয়ে সেইটো সুযোগ নাপায়। তেওঁলোকে ইণ্টাৰভিউ বহি তেওঁলোকে আকৌ তাতে বহি তেওঁলোকে সেই সুযোগটো নাপায়। দ্বিতীয় কথা হ'ল যে আমাৰ চৰকাৰে বহু ধৰণৰ আমাৰ CM ছাৰে আমাক বহু ধৰণৰ আশ্বাস আগতেও দিছিল যে NRSM আমি যেতিয়া ক'ভিডৰ সময়ত কাম কৰিছোঁ, তেতিয়া আমাৰ ক'ভিড ৱাৰিয়ৰ বুলি কৈ পেলাই আমাক সেইখিনি সুবিধা দিব, কিন্তু আজিলৈকে সেইখিনি সুবিধা পোৱা নাই। আৰু চতুৰ্থতে হৈছে কি, আজি আমাৰ চাকৰি যদিও ৬০ বছৰলৈকে আমি চাকৰিত থাকিব পাৰিম বুলি জনাইছে, কিন্তু কথা হৈছে ৬০ বছৰৰ ভিতৰত যদি কাৰোবাৰ আমাৰ কৰ্মচাৰীৰ মৃত্যু হয় বা পৰিয়ালৰ সেই চলাবৰ কাৰণে তেওঁলোকৰ কোনো সুবিধা নাথাকে, তেওঁলোকৰ এপইচা নাপায় চৰকাৰৰ পৰা, এই পৰিয়ালৰ মৃত্যু হোৱাৰ পাছত পৰিয়ালৰ কোনোবা ব্যক্তিক আমাৰ নিযুক্তি দিব লাগে। সেইটো হ'ল আমাৰ চতুৰ্থ দাবী। আৰু পঞ্চম দাবী হ'ল সামাজিক সুৰক্ষাৰ আইন তথা EPF বা এমপ্লয়ী কণ্ট্ৰিবিউশ্যন ফাণ্ডৰ ব্যৱস্থা আমাৰ কৰিব লাগে। এই ৫টা আমাৰ মূল দাবী আছে আৰু এই দাবীৰ কাৰণে আজিলৈকে কৰ্মচাৰী আছে কোকৰাঝাৰ। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ প্ৰায় ৮০০ কৰ্মচাৰী আমাৰ আছে। আৰু আমাৰ এই কৰ্মচাৰীবোৰ জেগাত কৰ্মলিপ্ত হৈ আছে। এই কৰ্মচাৰী আমাৰ এই প্ৰাপ্যখিনি এতিয়ালৈকে পোৱা নাই। কিছুমান হস্পিটেল এই ধৰ্ণাৰ কাৰণে স্তব্ধ হৈ গৈছে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত আমি আমাৰ চেণ্ট্ৰেল কমিউনিটিৰ নিৰ্দেশনা ক্ৰমে আমাৰ যিখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে, যেনেকৈ এক্সিডেণ্ট হওক, আমাৰ ডেলিভাৰীৰ কেছ হওক, আমাৰ যেনেকৈ স্নেক বাইট হওক বা আমাৰ কুকুৰীয়ে কামুৰিলে বা তেনেকুৱা ধৰণৰ যদি কিবা ইমাৰ্জেঞ্চি আমাৰ ছাৰ্ভিচ আছে, এই ইমাৰ্জেঞ্চি ছাৰ্ভিচখিনি আমি বন্ধ কৰা নাই। ইমাৰ্জেঞ্চি ছাৰ্ভিচত আমাৰ NRSM কৰ্মচাৰী তদাৰক হৈ আছে, আৰু সেইখিনি আমাৰ মানসিক ক্ষেত্ৰত আমি